নমস্কাৰ ড্ৰিম এছআই চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে আগন্তুক আছাম পুলিচ আৰু ডিএমই পৰীক্ষাৰ বাবে ভালদৰে অধ্যয়ন কৰি আছে আৰু আপোনালোকৰ পৰীক্ষাৰ সুবিধাৰ্থে আজি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিব। প্ৰথমটো প্ৰশ্ন হৈছে, কোন আহোম ৰজাই ধোধৰ আলি নিৰ্মাণ কৰিছিল? ধোধৰ আলি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। অপশ্যন কেইটা দিয়া আছে, পুৰন্দৰ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ আৰু শিৱসিংহ। গতিকে কোনজন আহোম ৰজাই ধোধৰ আলি নিৰ্মাণ কৰিছিল? আৰু এনেধৰণৰ প্ৰশ্নসমূহ আহোম হিষ্টৰীৰ লগত জড়িত প্ৰশ্নসমূহ পৰীক্ষাত আহিব, ভালদৰে চাই থৈ দিব। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো অপশ্যন বি, গদাধৰ সিংহ। গদাধৰ সিংহই ধোধৰ আলি নিৰ্মাণ কৰিছিল। অপশ্যন বি শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 2, ঢেকীয়াখোৱা বৰনামঘৰত প্ৰজ্বলন কৰা চাকি বন্তি গছি কেতিয়াৰ পৰা অবিৰতভাৱে জ্বলি আছে? যিসকলে ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈছে তেওঁলোকে নিশ্চয় সেই চাকি গছি দেখিছে। আৰু সেই চাকিখন কেতিয়াৰ পৰা অবিৰতভাৱে জ্বলি আছে সুধিছে। শ্ৰী শ্ৰী মাধৱদেৱে ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰিছিল। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1528। 1528 চনৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰত চাকি বন্তি গছি অবিৰতভাৱে জ্বলি আছে। যি গছি চাকি শ্ৰী শ্ৰী মাধৱদেৱে জ্বলাইছিল। কুৱেশ্যন নাম্বাৰ 3, আহোম ৰাজ্যৰ অন্তিম ৰজা কোন আছিল? অপশ্যনসমূহ দিয়া আছে, ভালদৰে চাই ল'ব। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বুলি দিয়া আছে, পুৰন্দৰ সিংহ। আহোম ৰাজ্যৰ অন্তিম ৰজা হৈছে পুৰন্দৰ সিংহ। কুৱেশ্যন নাম্বাৰ 4, ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1893 চনত। 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। নিশ্চয় সকলোৱে পাৰিব। অপশ্যন চি শুদ্ধ উত্তৰ। 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি হৈছিল। চনটোৰ লগতে তাৰিখটো ভালদৰে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 6, শিৱসাগৰ পুখুৰী নিৰ্মাণ কৰা অম্বিকা কুঁৱৰী কোনজন ৰজাৰ ৰাণী আছিল? অপশ্যন কেইটা দিয়া আছে, চাই থৈ দিব। শিৱসাগৰ পুখুৰীটো অম্বিকা কুঁৱৰীয়ে নিৰ্মাণ কৰিছিল, সকলোৱে মনত ৰাখিব। আৰু অম্বিকা কুঁৱৰী কোনজন ৰজাৰ ৰাণী আছিল বুলি সুধিছে। অপশ্যন চি শুদ্ধ উত্তৰ, শিৱসিংহ। অম্বিকা কুঁৱৰী শিৱসিংহৰ পত্নী আছিল। ইয়াৰ পিছৰ প্ৰশ্ন, জুই নুমুৱাবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? অপশ্যন কেইটা দিয়া আছে, নিয়ন গেছ, কাৰ্বন মনক্সাইড, নাইট্ৰজেন আৰু কাৰ্বন ডাইঅক্সাইড। শুদ্ধ উত্তৰটো নিশ্চয় পাৰিছে। অপশ্যন ডি শুদ্ধ উত্তৰ, কাৰ্বন ডাইঅক্সাইড, CO2। জুই নুমুৱাবলৈ কাৰ্বন ডাইঅক্সাইড ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নাম্বাৰ 8, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে। অপশ্যন কেইটা দিয়া আছে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নলিনীৱালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি হৈছে নলিনীৱালা দেৱী। ইয়াৰ পিছৰ প্ৰশ্ন, মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটো কি? মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটো কি বুলি সুধিছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটো হৈছে চেৰিবেলাম। কুৱেশ্যন নাম্বাৰ 10, কোনে প্ৰথমে সোণৰ মুদ্ৰা জাৰি কৰিছিল? সোণৰ মুদ্ৰা প্ৰথমতে কোনে জাৰি কৰিছিল সুধিছে। ভাৰতীয় গ্ৰীকসকলে, শকসকলে, পাৰ্থিয়ানসকলে আৰু কুষাণসকলে বুলি অপশ্যন কেইটা আছে। গতিকে শুদ্ধ উত্তৰ কোনটো? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কুষাণসকলে প্ৰথমে সোণৰ মুদ্ৰা জাৰি কৰিছিল। আৰু এইখিনিতে জনাইছোঁ যে আমি এখন নতুনকৈ কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক মুকলি কৰিছোঁ। আৰু এই ই-বুকখনত 2024 চনৰ অক্টোবৰ মাহৰ পৰা 2025 চনৰ মাৰ্চ মাহলৈকে সম্পূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্নসমূহ আছে, যিবোৰ সাধাৰণতে আপোনালোকৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে যথেষ্ট উপযোগী হ'ব। ই-বুকখনৰ মূল্য মাত্ৰ 30 টকা ৰখা হৈছে। আৰু লগতে যিসকলে আমাৰ মডেল কুৱেশ্যন পেপাৰ ই-বুকখন লোৱা নাই, এই দুইখন ই-বুক একেলগে লৈ ল'ব। আপোনালোকৰ আগন্তুক পৰীক্ষাত এই ই-বুক দুখনে যথেষ্ট সহায় কৰিব। ই-বুক দুখন ল'বলৈ ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰিব। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে,
ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে কৰ্কট ৰেখা পাৰ হৈ নাযায়? গতিকে কৰ্কট ৰেখা কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায় সুধিছে। গতিকে কৰ্কট ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় আৰু সেইকেইখন হৈছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ছিকিম। কৰ্কট ৰেখা ভাৰতৰ ছিকিম ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায়। ইয়াৰ পিছৰ প্ৰশ্ন, অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? ৰাইন' ডে। আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 22 ছেপ্টেম্বৰ। অসমত প্ৰতি বছৰে 22 ছেপ্টেম্বৰত গড় দিৱস হিচাপে পালন কৰা হয়। কুৱেশ্যন নাম্বাৰ 13। অসম চুক্তিৰ অধীনত অসমৰ কোনটো তেল শোধনাগাৰ নিৰ্মাণ কৰা হৈছিল? গতিকে প্ৰশ্নটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰশ্নটো পৰীক্ষাত আহে। অসম চুক্তিৰ অধীনত অসমৰ কোনটো তেল শোধনাগাৰ নিৰ্মাণ কৰা হৈছিল? গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নুমলীগড় অইল ৰিফাইনেৰী। যিহেতু অসম চুক্তি 1985 চনৰ 15 আগষ্টত হৈছিল, গতিকে সেই চুক্তিৰ অনুসৰি নুমলীগড় তেল শোধনাগাৰ নিৰ্মাণ কৰা হৈছিল। গতিকে পৰীক্ষাত প্ৰশ্ন আহে নুমলীগড় অইল ৰিফাইনেৰী ক'ত অৱস্থিত? যিহেতু গোলাঘাটত অৱস্থিত, সকলোৱে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 14। 400 মিটাৰ দৌৰত এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? 400 মিটাৰ দৌৰত এছিয়ান গেমছৰ সুধিছে। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কমলজিৎ সন্ধু। 400 মিটাৰ দৌৰত এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে কমলজিৎ সন্ধু আৰু তেওঁ 1970 চনৰ বেংকক এছিয়ান গেমছত এই পদক লাভ কৰিছিল। কুৱেশ্যন নাম্বাৰ 15। কোনখন ৰাজ্যত প্ৰথমে পঞ্চায়তী ৰাজ প্ৰৱৰ্তন হৈছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাজস্থান। ভাৰতৰ ৰাজস্থানত 1959 চনত এই পঞ্চায়তী ৰাজ প্ৰৱৰ্তন হৈছিল। কুৱেশ্যন নাম্বাৰ 16। 343 নং অনুচ্ছেদটো কিহৰ লগত জড়িত? গতিকে পৰীক্ষাত এনেধৰণৰ অনুচ্ছেদৰ লগত প্ৰশ্নসমূহ আহে। গতিকে পাৰিলে আপোনালোকে এই অনুচ্ছেদবোৰ চাই যাবলৈ চেষ্টা কৰিব। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি সংঘৰ চৰকাৰী ভাষা। ভাৰতীয় সংবিধানৰ 343 নং অনুচ্ছেদটো সংঘৰ চৰকাৰী ভাষাৰ লগত জড়িত। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে DNA-ৰ সম্পূৰ্ণ নাম কি? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ডিঅক্সি ৰাইবনিউক্লিক এচিড। DNA-ৰ সম্পূৰ্ণ নাম হৈছে ডিঅক্সি ৰাইবনিউক্লিক এচিড। কেতিয়াবা RNA-ৰ সম্পূৰ্ণ নামো সোধে, গতিকে RNA হৈছে ৰাইবনিউক্লিক এচিড। কুৱেশ্যন নাম্বাৰ 18। 58 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গুলজাৰ আৰু ৰামভদ্ৰাচাৰ্য। গতিকে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, এ আৰু বি দুইটা। 58 সংখ্যক জ্ঞানপীঠ বঁটা গুলজাৰ আৰু ৰামভদ্ৰাচাৰ্যই লাভ কৰিছে। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে অটল সেতু কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত এই অটল সেতু অৱস্থিত। আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ প্ৰশ্ন হৈছে ভাৰতৰ কোনখন ৰাজ্য মহিলা সাক্ষৰতা হাৰ সৰ্বনিম্ন? গতিকে ভাৰতৰ কোনখন ৰাজ্যৰ মহিলা সাক্ষৰতা হাৰ সৰ্বনিম্ন প্ৰশ্নত সুধিছে। অপশ্যন কেইটা সকলোৱে চাই ল'ব, উত্তৰ প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আৰু বিহাৰ। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কি হ'ব সকলোৱে কমেণ্টত জনাব। আৰু যিসকলে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু মডেল কুৱেশ্যন পেপাৰ ইবুকখন লোৱা নাই, সকলোৱে সোনকালে লৈ ল'ব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।